মতাটো হয় আৰু গোটেইকেইটা যমুনা পাৰি নেকি হয় হয় এইটা গোটেই যমুনা পাৰিলে এইটো গাভিনী আছে প্ৰথম এবাৰ মানে মোটামুটি আঢ়ৈ মাহতে পোৱালিবিলাক আঢ়ৈ মাহতে গাভিনী হয় আৰু 1 মাহৰ ভিতৰতে আকৌ নেক্সট জাগাৰ পৰা 1 মাহৰ ভিতৰতে আকৌ মানে নেক্সট গাভিনী হয় মানে আঢ়ৈ মাহত আমাৰ যিটো লোকেলৰ নিচিনা নহয় আৰু নহয় লোকেল যেনেকুৱা 6 মাহ উন্নত প্ৰজাতি আৰু এইটো যমুনা পাৰি এইটো প্ৰথম বাচ্চা দিছে এইটো পোৱালি এইটো প্ৰথম দিছে আৰু এই দুটা গাভিনী আছে হয় আৰু চলতে উলিয়াই দিছে নেকি এই খাহীখিনি ওলাই আছে মোৰ তাত আছে 8টা খাহী আৰু লগতে মাকাটো মানে দৰৱ দিয়াৰ দৰকাৰ উলিয়াই দি থৈ দিছোঁ কাৰণ এতিয়া আৰু মুকলি ঠাই ওলাইছে আৰু মুকলি ঠাই আপুনি এইখিনি আমাৰ ছাগলী ফাৰ্ম মানে কেতিয়া কৰিছিল ষ্টাৰ্ট 2020ৰ পৰা মই আৰম্ভ 2020 চনৰ পৰা আৰম্ভ কৰিছিল বৰ্তমান ছাগলী যমুনা পাৰি বৰ্তমান ছাগলী জাতটো ক'ৰ পৰা আনিছিল এই জাতটো আনিলোঁ মই চিপাঝাৰ ফাৰ্মৰ পৰা আনিছিল আৰু এতিয়া মোৰ পোৱালি মোটামুটি তিনিটা পোৱালি দি আছে এইবিলাক পোৱালি আছে এইবিলাক পোৱালি নতুন তিনিটা পোৱালি দিয়ে তাৰমানে এজনী মাইকে কিমানটা পোৱালি দিয়ে 4টালৈকে দিয়ে কিন্তু 3টা দি আছে এইটো আৰু এইটো এটা পোৱালি এই 3টা দিছে এতিয়া এই সেইটো মাখাই বৰ্তমান পোৱালিবোৰ মানে প্ৰাইচ কেনেকুৱা ৰেট মই 7,000 টকা বিক্ৰী কৰোঁ 7,000 টকা আঢ়ৈ মাহ 3 মাহত মানে মই 7,000 টকা বিক্ৰী কৰোঁ মই গাভিনী কৰি আঢ়ৈ মাহত গাভিনীয়ে হয় মোটামুটি 3 মাহ তথাপিতো ধৰিলোঁ মই গাভিনী কৰি পেলাই বিক্ৰী কৰোঁ 7,000 টকাত মানে গাভিনী কৰি দিয়ে আৰু ফ্ৰেণ্ডসকলক লাগিলে এনেকৈ যমুনা পাৰি ছাগলী পাব উন্নত জাতৰ পাব আৰু লোকেলো পাব লগা হ'লে সেইসকল দাদা টাৰ্কিৰ লগতো জড়িত হৈ আছে এই টাৰ্কিবোৰ দেখাইছে এই টাৰ্কি আছে মোৰ টাৰ্কি কিমানটা আছে টাৰ্কি এযোৰা আছে কিন্তু পোৱালি বিক্ৰী কৰি আছোঁ মই পোৱালি বিক্ৰী কৰি আছে পোৱালি এতিয়াও আছে মই 500 টকাকৈ পোৱালি বিক্ৰী কৰি আছোঁ যোৰা আৰু এইখিনি লোকেল চৰে হয় আৰু ব্লেক চিকেন আছে ব্লেক চিকেনটো আছে ব্লেক চিকেন আছে লগত মানে কৰকনাথ বুলি যে কয় ব্লেক চিকেন যিটো মানে হেৰি চববিলাকে ক'লা হয় মাংসও ক'লা আৰু গোটেই দেহৰ গঠন চব ক'লাই পাখি চাকি তেনেধৰণে আপুনি বাৰু আমি পোৱালিটো চাই লওঁ ইয়াৰে ঠিক আছে টাৰ্কি পোৱালিটো চাই ল'ব পাৰে আৰু ইয়াৰ উপৰি আপুনি অমিতা বাগানৰ লগত জড়িত আপোনাৰ অমিতা বাগানখন চাই আছোঁ আমি ঠিক আছে চাই লওক এখন ব্ৰইলাৰ ফাৰ্ম আপোনাৰ এখন ব্ৰইলাৰ ফাৰ্ম হয় ব্ৰইলাৰ ফাৰ্ম হয় কিমান ফুট দীঘল আছে ব্ৰইলাৰ ফাৰ্মখন 80 ফুট 80 বাই 24 80 বাই 24 ইয়াতে মিনিমাম ব্ৰইলাৰ কিমান মান দিয়ে আপোনাক আপুনি নিজৰ নে কোম্পানী আণ্ডাৰত কৰি আছে কোম্পানী আণ্ডাৰত ব্ৰইলাৰবোৰ মানে আঁতৰাইছে নেকি ব্ৰইলাৰ এতিয়া বৰ্তমান গৈছে কোম্পানী আণ্ডাৰতো আৰু টাৰ্কি পোৱালি এইবিলাক হয় এইটো টাৰ্কি পোৱালি মানে ডাঙৰ কৰি কিনে বিক্ৰী কৰে আৰু নাই ডাঙৰ নহয় 6 দিন পিছতে বিক্ৰী হয় যোৰা কিমান 500 টকা যোৰা বিক্ৰী কৰে 500 টকা বিক্ৰী কৰে এতিয়া কিমান দিন হৈছে যোৱাকালি 6 দিন পিছতে আপুনি বিক্ৰী কৰে আচ্ছা ঠিক আছে উৰ্মিতাত বহুত বেয়া পোৱা নাই বাৰু কাৰণ এবাৰ বাৰু অলপ মাৰ্কেটটো ডাউন মই ইয়াতে পাইকাৰী দি আছোঁ 20 টকা 25 টকা পাৰ কিলো গতিকে এইবিলাকৰ ৱেইট মোটামুটি 2 কেজি 2.5 কেজি এনেকুৱা আছে গতিকে মই বেয়া পোৱা নাই এইবিলাকৰ কিন্তু বহুত দেচোন মই লাগি থাকিব পৰা নাই কাৰণ ইটো সিটো আৰু মোৰ লোকেল চৰেৰ ভিতৰ কৰি গোটেইখিনি সামৰি ল'ব লগা হৈছে আৰু ব্লেক চিকেন আছে ব্লেক চিকেন এটাইটো আছে আৰু ইফালে বেলেগতো আছে বাৰু এতিয়া এৰি দিয়া আছে তাৰমানে মাছবা বৰ্তমান ধৰ অমিতাৰ পৰা আপুনি ধৰ টাৰ্কি পোৱালি হয় এইটো টাৰ্কি পোৱালি এইটো ডাঙৰ অলপ দাদা বৰ্তমান ছাগলী ফাৰ্মখন দেখিলোঁ আমি লগতে লোকেল মুৰ্গী আৰু টাৰ্কি পোৱালি দেখিলোঁ এতিয়া দাদা বৰ্তমান এই এনেকুৱাকৈ অমিতা লাগিলে আমি কিয় লাভৱান হ'ব নোৱাৰোঁ লাভৱান হ'ব পাৰি আপুনি বৰ্তমান অমিতা খেতিৰ পৰা আপুনি কেনেকুৱা লাভালাভ কৰি আছে অমিতা খেতিৰ পৰা মই বৰ্তমানলৈকে প্ৰায় মোটামুটি 18,000 মান টকা পালোঁ 18,000 মান টকা পালে
বৰ্তমান আজি 6 মাহ ভালকৈ কৰিছে আৰু কামত 6 মাহে হ'ল হয় তাতকৈ বেছি হোৱাই নাই আৰু এইটো এতিয়া আকৌ নতুনকৈ এইটো ভাঙি নতুনকৈ লগাম কিন্তু এতিয়া এই মানে এইটো ইয়ালৈকে এইখিনি ফল পকালৈকে গুৰৰ পৰা হৈছিল নেকি ইয়াৰ পৰা আৰম্ভ হৈছিলে হয় ইয়াৰ পৰাই ফল লাগিছিল আচ্ছা আৰু ইয়াতকৈ ওখ হ'ব ওখ হ'ব কিন্তু এইটো আৰু ইমান হেৰি কৰি নাথাকোঁ এইবিলাক